নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক মোৰ মানে বাৰীতে অকণমান শাক পাচলি খেতি কৰিবৰ কাৰণে মাটিডোখৰ কেনেকৈ চহালোঁ মই সেই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু মানে কি আজিৰ যুগততো আপোনাৰ শাক পাচলি খেতি কৰিবলৈ হওক বা কিবা খেতি কৰিবলৈ হওক গৰু নাঙল যুৱলি আৰু মৈ এইবিলাকতো নাই। গতিকে মই মোৰ ঘৰতে মানে কি এনেই নিজে এখন মৈ বনাই ল'লোঁ। মৈখন বনাই আৰু ভাবিলোঁ বাইকখন আছে, বাইকখনে মানে পিছফালে বান্ধি জাবৰবিলাক কেনেকৈ উলিয়ালোঁ, জাবৰ মৈ মাৰি কেনেকৈ জাবৰ উলিয়ালোঁ, মৈৰে কেনেকৈ মাটিডোখৰ চহালোঁ আৰু জাবৰখিনি সম্পূৰ্ণ ধুনীয়াকৈ ওলাই পৰিলে। তাকে আৰু টাউনৰ জেগাতনো ক'তনো এইবিলাক আজিকালি গৰু নাঙল মৈ এইবিলাক বিচাৰি পাব। গতিকে মই নিজৰ ঘৰতে নিজে মৈখন তৈয়াৰ কৰি বাছ বাইকেৰে মই মাটিডোখৰ চাহ কৰিলোঁ, আপোনালোকে চহালোঁ। কেনেকৈ চহালোঁ আপোনালোকে বলক ভিডিঅ'টো চাই ল'ব।